Hi friends, কি খবৰ সকলোৰে আশা কৰো নিশ্চয় সকলো ভালে আছে সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু এটা নহয় দুটাই হয় বাৰু এটা শিশু সকলৰ বাবে আৰু এটা লগতে আমাৰ সকলোৱে খাব পৰাকৈ থাউকতে বনাই খাব পৰাও সো আপোনালোকে ভিডিওটো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু কেনেকুৱা হৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে কওঁ যে আপোনালোকে যেহেতুকে খুবেই বেছি গৰম সো একেবাৰে পানী আৰু লগতে ফলমূল খুবেই বেছি খাব যেহেতুকে এতিয়া আৰু ভাত পানী তেনেকৈ খাবলৈ ইচ্ছা নাযায় হজম শক্তিটো কমি থাকে গৰমটো বেছি হোৱাৰ কাৰণে সো আপোনালোকে ফলমূলটো বেছিকৈ খাব কাৰণ ফলমূলটো বেছিকৈ খালে শৰীৰত পানীৰ অভাৱ নহয় আৰু লগতে আমাক মানে খুব এনাৰ্জি দি থাকে যাৰ কাৰণে নেকি আমি ষ্ট্ৰং হৈ থাকিব পাৰো সেইবাবে আপোনালোকে এতিয়া বতৰৰ ফল বেছিকৈ মধুৰিআম আৰু আম কঁঠাল আনাৰস এইবোৰ এতিয়া বেছিকলি ওলাইছে আৰু মানে বজাৰত মানে এতিয়া বৰ্তমান এভেইলেবল হয় সো এইবোৰ খাব আৰু ঘৰুৱাভাৱে হ'লেতো আৰু বেছি ভালেই হয় তথাপিও আৰু যাৰ যেনেকৈ সুবিধা তেনেকৈ খাব কাৰণ ফলমূলেহে এতিয়া বচাই ৰাখিব পাৰিব গৰমৰ পৰিমাণ ইমানেই বেছি হৈছে যে আমি আৰু মানে কোনো উপায় নাই যে আমাৰ হাতত আমি বাচি থাকিবলৈ মানে ইমান বেছি গৰম তাপ মানে সহ্য কৰিব পৰাই মানে টান হৈছে সো আপোনালোকে সকলোৱে খাব আৰু ট্ৰাই কৰিব সুস্থ থাকিব শৰীৰটোক বেমাৰ আজাৰৰ পৰা মানে বচাই চলিবলৈ চেষ্টা কৰিব আৰু এইখিনিয়ে আৰু আপোনালোকে যিখিনি মানে অৱলম্বন কৰিব লাগে সাধাৰণতে জেনেৰেলি সো সেইখিনি কৰিব আৰু মোৰ ভিডিওটো একেবাৰে শেষলৈকে চাব কমেন্ট কৰিব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু প্ৰেছ দা বেল আইকন একদম অল কৰি থব মোৰ নটিফিকেশনবোৰ পাই থাকে যাতে তেন্তে লেটস গো সকল আজি মোৰ এই চাটনিটোৰ কাৰণে এয়া মই লৈছো কেইডালমান চাম কচু 4-5 ডালমান এনেকৈ লৈছো আৰু এইকেইডাল এতিয়া প্ৰথমতে মই বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ম এই চাটনি ৰেচিপিটোৰ কাৰণে মই এয়া 4-5 ফুটামান নহৰু লৈ লৈছো আৰু এয়া জলকীয়া আৰু এইখিনি হৈছে চাম কচু ধুনীয়াকৈ বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছো এইখিনি হৈছে আদা আৰু এইখিনি হৈছে নিমখ আৰু এয়া মই কেইটামান বগা সৰিয়হ লৈছো বগা সৰিয়হখিনি মই 15 মিনিট মানৰ আগতে মানে তিয়াই থৈছিলো আৰু এইখিনি এতিয়া এয়া গিন্দাৰত মোৰ চাটনি ৰেডি হৈ গ'ল একদম খাবলৈ ধুনীয়া লগা এটা ডিশ আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিওটো যিসকল নতুনে চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি এই হেলদি ডিশটোৰ এজন শিশুৰ কাৰণে বহুত বেছি উপকাৰী বুলি ভাবিব লাগিব কাৰণ আজি মোৰ হেলদি ড'জটোত আছে কাজু আলমণ্ডছ এয়া আমুল এটা গাখীৰ আৰু এয়া হৈছে খেজুৰ আৰু এয়া হৈছে উখা চাউলৰ পিঠাগুৰি এইকেইটা সঁচাকৈ খুব হেলদি হয় সো আজি এই ডিশটো আপোনালোকৰ বাবে বনাই পেলাই দেখুৱাম আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰিব আৰু এইবোৰ খোৱালে সঁচাকৈ এটা শিশুৰ ওয়েট গেইন হয় আৰু লগতে হেলদি হয় সো বলকচোন এয়া গাখীৰখিনি মই ধুনীয়াকৈ বাকি লৈছো সসটোত আৰু এতিয়া মই গৰম কৰিম 5টামান কাজু বাদাম লৈ পেলাই এনেকৈ সৰু সৰুকৈ কুটি লৈছো আৰু এই আলমণ্ডছ কেইটা অলপ তিয়াই থৈ দিছিলো বাকলি গুচাই লৈছো আৰু এইকেইটা এইটো সাইজতে সৰু সৰুকৈ কুটি লম সুইচ অন কৰিছো অন কৰি এয়া গাখীৰখিনি দি দিছো আৰু এতিয়া ফাৰ্ষ্টতে মই এয়া যিখিনি মানে আলমণ্ডছ আৰু কাজু মই সৰু সৰুকৈ কাটি লৈছিলো সেইখিনি ইয়াতে দি দিম এয়া দি দিছো আৰু এতিয়া মই ইয়াতে উখা চাউলৰ যিখিনি পিঠাগুৰি আছিলে তাৰে মই 3-4 চামুচমান দি দিম এয়া ইয়াতে দি দিছো 3 চামুচ আৰু অলপ দিব লাগিব যেহেতু ফ্লেভাৰটো গ্ৰেভি টাইপ হোৱাগৈ নাই সো আৰু 1 চামুচমান দি দিওঁ এয়া আৰু এতিয়া এইখিনি ভালকৈ এনেকৈ লৰাই থাকিব আৰু মই গেছৰ সুইচটো একদম লো ফ্লেম কৰি ৰাখিছো 4টা খেজুৰে এটা খেজুৰ মই ধুনীয়াকৈ ওপৰৰ মানে বাকলিটো গুচাই মোৰ এই ডিশটোতে দি দিম যেহেতু শিশুৰ কাৰণে বনোৱা সো এটা খেজুৰে পাৰফেক্ট
খিচখিচকৈ সৰু সৰুকৈ মই খেজুৰটো কাটি ল'লোঁ এনেকৈ আৰু এইখিনি এতিয়া তাতে মই দি দিম মই অলপমান এয়া মৌ এড কৰি দিম এইটো হৈছে এয়া মৌ আৰু অলপমান ঘি এড কৰিম এয়া এইটো হৈছে ঘি ইয়াৰে অলপ ইয়াতে এড কৰি দিম এতিয়া মই ইয়াতে অলপমান ঘি এড কৰি দিম ঘিখিনি একদম গৰমতে গলি গ'লগৈ এয়া ঘি এড কৰি দিছোঁ এয়া আৰু অলপ দি দিছোঁ বাৰু কমা নিচিনা পাইছোঁ চ' আৰু নিদিওঁ আৰু এইখিনি পাৰফেক্ট আৰু ইয়াতে স্লাইড অলপ মৌ এড কৰি দিম এইখিনি হৈছে মৌখিনি মই একেবাৰে হোৱাৰ আগে আগেহে দিওঁ এয়া ঘিউ আৰু মৌখিনি এয়া আৰু হৈছে আৰু এতিয়া মই গেছৰ চুইচটো অফ কৰি দিম আৰু এইখিনি এতিয়া খাবলৈ প্ৰায় ৰেডি হৈছে এইদৰে আপোনালোকে আপোনালোকৰ শিশুটোক এনেকৈ খোৱালে শিশুটো সঁচাকৈ এটা হেলদি আৰু একদম খুব মানে স্বাস্থ্যৱান বুলি নহয় কিন্তু একদম হেলদি এটা শিশু হ'ব ইয়াতে বহুতখিনি ইনগ্ৰেডিয়েণ্টছ যিহেতুকে দিব লগা হৈছে চ' এটা সঁচাকৈ হেলদি ডিছ হয় আপোনালোকেও ট্ৰাই কৰিব পাৰে খানা ৰেডি এতিয়া জাষ্ট খাব লাগে মই অলপ টেষ্ট কৰিলোঁ একদম চুপাৰ ধুনীয়া লাগিছে যিহেতু মই হানি এড কৰিছোঁ সেইবাবে মই আৰু নতুনকৈ চেনি এড কৰা নাই কাৰণ বেছি মিঠা ইমান ভাল নহয় মই মিঠাটো ইমান নিদিওঁৱেই তথাপিও আপোনালোকৰ শিশুৱে যদি মিঠাটো নহ'লে ইমান ভাল নাপায় তেতিয়াহ'লে আপোনালোকে অলপমান চেনি এড কৰি ল'ব পাৰে তাল মিস্ত্ৰী চেনিটো বেছি উপকৃত হ'ব চ' এনেকৈ এড কৰি ডিছটো বনাই খাব পাৰে খুবেই ভাল লাগে